স্বাগতম জনাইছো আৰু আমাৰ জাতীয় সংগীতেৰে আমি আজি অনুষ্ঠান আৰম্ভ কৰিম সকলোকে থিয় হ'বৰ বাবে অনুৰোধ জনাইছো মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ ৰাভাদেৱে মুখ্যমন্ত্ৰী দেৱক এখনি ৰাভাৰ ৱেষ্টকোট এটি মেমেণ্টো আৰু জাতীয় গৌৰৱ পাজাৰেৰে আমাৰ মুখ্য কাৰ্যবাহী সদস্যদেৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে মুখ্য কাৰ্যবাহী সদস্যদেৱে আমাৰ মাজত উপস্থিত হোৱা অসমৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ অৰুণ স্পেগুদেৱক এই সময়ত সম্বৰ্ধনা জ্ঞাপন কৰিব তেখেতক এখন ৰাভা জাতীয় পাজাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ অসমৰ বিজেপি দলৰ শ্ৰদ্ধাৰ সভাপতি দিলীপ শইকীয়া দেৱক আমাৰ মাজত আন এগৰাকী অতিথি উপস্থিত আছে তেখেত অসম চৰকাৰৰ এগৰাকী অতি দায়িত্বশীল কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ তেখেতকো এখন পাজাৰেৰে এই সময়ত মুখ্য কাৰ্যবাহী সদস্যদেৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ মাজত উপস্থিত আছে আমাৰ আটাইনে মৰমৰ আদৰৰ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি বাইদেউ ধন্যবাদ আমি আজিৰ যি মূল কাৰ্যসূচী শপত গ্ৰহণ অনুষ্ঠান আমি তালৈকে আগবাঢ়িছো পোন প্ৰথমতে আজিৰ এই অনুষ্ঠানত শপত গ্ৰহণ লব ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ ৰাভাদেৱে আৰু তেখেতক শপত বাক্য পাঠ কৰাব আমাৰ গোৱালপাৰা জিলাৰ আয়ুক্ত শ্ৰী খনীন্দ্ৰ চৌধুৰী দেৱে आं श्री टंकेश्वर राभा केरकाप सीताराम राभा सं ठेकासो तृतीय खंड डाकनং दुधनय थाना दुधनय सिलामुं गोवालपारा आसामते 2025 इंराजी बसरनि एप्रिल
Langrini Terokaral, Baisni Rabaha Songkam Samlana, Tobruni Hasisani Roda, Abakomsini Pamsa, Sirigi, Risini Mungi, Kirasai Kania, Egre, Ang, Ganatinigai, Taka, Gudamkai, Barada Anja, Akong Sakini Dongtar, Munsa Aro, Bamsini Tupe, Baratsum Hasini, Amlukum Aro, Kangsai Dang Sakai, Apkai Rasam. Neverson. ধন্যবাদ। এই সময়ত শপত গ্ৰহণ কৰিব ৰাভা আসাম সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ সোনাৰাম ৰাভাদেৱে। তেখেতকো শপত বাক্য পাঠ কৰাব আমাৰ শ্ৰদ্ধাৰ জিলা আয়ুক্ত ফণীন্দ্ৰ চৌধুৰীদেৱে। নমস্কাৰ, মই শ্ৰী সোনাৰাম ৰাভা প্ৰযত্নে প্ৰায়টো গংগাধৰ ৰাভা, গাঁও জগতবা, ২ নং চামুকা, ডাকঘৰ হাহিম, থানা বকো, জিলা কামৰূপ, অসম। আজি ২০২৫ চনৰ এপ্ৰিল মাহৰ ১৩ তাৰিখ দেওবাৰে ৰাভা আসাম সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ হিচাপে ভগৱানৰ নামত শপত খাই কওঁ যে মই আইনৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংবিধানৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু আনুগত্য ৰক্ষা কৰি ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বজাই ৰাখিম আৰু মোৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিম। ধন্যবাদ। ধন্যবাদ। এই সময়ত শপত গ্ৰহণ কৰিব ৰাভা আসাম সাহিত্য শাখিত পৰিষদৰ উপাধ্যক্ষা অলকা ৰাভা বাইদেউ। তেখেতকো আমাৰ শ্ৰদ্ধা জিলা আয়ুক্তদেৱে শপত বাক্য পাঠ কৰাব। মই শ্ৰীমতী অলকা ৰাভা, প্ৰস্বপ্নে ৰথীন চন্দ্ৰ ৰাভা, গাঁও দানাপাৰা, ডাকঘৰ চটমাটিয়া, থানা কৃষ্ণাই, জিলা গোৱালপাৰা, অসম। আজি ২০২৫ চনৰ এপ্ৰিল মাহৰ ১৩ তাৰিখ দেওবাৰে ৰাভা আসাম সাহিত্য শাখিত পৰিষদৰ সাধাৰণ উপাধ্যক্ষ হিচাপে ভগৱানৰ নামত শপত খাই কওঁ যে মই আইনৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংবিধানৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু আনুগত্য ৰক্ষা কৰি ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বজাই ৰাখিম আৰু মোৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিম। ধন্যবাদ। ধন্যবাদ। আমি এই সময়ত বাকী যিসকল আমাৰ নৱনিৰ্বাচিত প্ৰতিনিধি আছে আটাইৰে একেলগে এই শপত গ্ৰহণ অনুষ্ঠানটো আমি কৰিম। গতিকে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক সন্মুখৰ খালী ঠাইত আহিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলে শপত গ্ৰহণ কৰিব আৰু শপত বাক্য পাঠ কৰাব শ্ৰদ্ধাৰ আয়ুক্তদেৱে।